জয়ালয় জয়ালয় অসমীয়াই চেনেহৰ জি সতী জয়মতী নাই জয়ালয় জয়ালয় জয় সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল মলয়াই তোলে হিয়া ভগা সুৰ কৰুণ বিননিৰ জয়ালয় জয়ালয় অসমীয়াই চেনেহৰ জি সতী জয়মতী নাই জয়ালয় 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 গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ ছাত্ৰী সুনীতা দাস তেওঁ শাৰীৰিকভাৱে সক্ষম তথাপিও শিক্ষা গ্ৰহণ কৰাৰ লগে লগে ইমান সুন্দৰ কণ্ঠেৰে ইমান সুন্দৰ গীত পৰিৱেশন কৰিব বুলি মানুহে কল্পনা কৰিব নোৱাৰে আৰু মই মঞ্চতো গান শুনিছোঁ আজি আৰু এতিয়া মোৰ কাষত থিয় হৈ জয়া নাই গীতটি গাইছে ইমান সুন্দৰ নোট স্কেলত ধৰিছে নোট ইমান ভাল ইমান সুন্দৰকৈ গাইছে আৰু ইমান শুৱলগা গাইছে তাইৰ ভৱিষ্যত উন্নতি লাভ কৰক তাইক মানুহে যিসকলৰ টকা পইচা আছে ধন সম্পত্তি আছে তেওঁলোকে পিক আপ কৰক চান্স দিয়ক চান্স দি গীত গাবলৈ সুবিধা দিয়ক আৰু তাইক যদি শিকাবলৈ সুবিধা দিয়ে সুনীতা দাসে অসমৰ এগৰাকী বিখ্যাত গায়িকা হিচাপে নিজকে পৰিচিত কৰিব পাৰিব গম পাইছোঁ উদয়দত্ত গোস্বামী এই শংকৰদেৱ শিক্ষা নিকেতনৰ এই অনুষ্ঠানটিৰ সভাপতি চেয়াৰমেন তেখেতে পঢ়ুৱাই আছে মই জানিব পাৰিছোঁ যে এই শংকৰদেৱ শিক্ষা নিকেতনত বহুত ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ ইয়াত শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে যাৰ আৰ্থিকভাৱে তেওঁলোকৰ ঘৰুৱা অৱস্থা ভাল নহয় এই সুনীতা দাসেও এই বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰি আছে মই জানো কিমান 70% পাছ কৰিছে আৰু তেওঁ ভাল এজন নাগৰিক হ'ব বুলি মোৰ